ৰাজ্যৰ ৰাজনীতিত নতুন মোৰ একত্ৰিত বিৰোধী মিত্ৰজোঁটত চিৰাল ফাট বিজেপিৰ কথামতে নচলে এজিপি শিবিৰে শিবিৰে বিভক্ত বিজেপিৰ নেতাকৰ্মীও মুখ্যমন্ত্ৰীক এলাগী কৰি দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক সৰ্বানন্দ দিলীপ শইকীয়াক প্ৰাৰ্থী পেনেল প্ৰস্তুতৰ নিৰ্দেশ ৰাষ্ট্ৰীয় নেতৃত্বৰ মুখ্যমন্ত্ৰীৰ তালিকাক নজ্যাত আৰএছএছৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই যেন অথন্তৰ লাগিছে শাসকীয় মিত্ৰজোঁটৰ ভিতৰচৰাত ইয়াৰ বিপৰীতে বিজেপি মিত্ৰজোঁটক ক্ষমতাৰ পৰা অপসাৰণ কৰিবলৈ একত্ৰিত হৈছে বিৰোধী দলৰ নেতৃত্ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কাজিৰঙাৰ অৰ্কিড পাৰ্কত মিলিত হৈ বিৰোধী ঐক্যৰ যোগাত্মক বাৰ্তা দিয়াৰ পিছতে সলনি হৈছে ৰাজ্যৰ নিৰ্বাচনী পৰিৱেশ ইয়াৰ বিপৰীতে শাসকীয় মিত্ৰজোঁটত দেখা দিছে চিৰাল ফাট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজকে বিজেপি আৰু এজিপিৰ নেতা বুলি ঘোষণা কৰাৰ পিছতেই ক্ষুব্ধ হৈ পৰিছে মিত্ৰদল অগপৰ নেতা আৰু কৰ্মীসকল মন কৰিবলগীয়া যে সমষ্টিয়ে চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সমান্তৰালভাৱে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰো চলাই আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখোপ আগলৈ গৈ কেতবোৰ সমষ্টিত দলীয় প্ৰাৰ্থীৰ নামো ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে আনকি মিত্ৰদল অগপৰ দখলত থকা সমষ্টিটো বিজেপিয়ে প্ৰাৰ্থী থিয় কৰাব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্তৰ এনে ঘোষণাই অসন্তুষ্ট কৰি তুলিছে অগপৰ একাংশ নেতাকৰ্মীক ইতিমধ্যেই সমষ্টিয়ে দুয়োটা দলৰ মাজত আৰম্ভ হৈছে তীব্ৰ সংঘাত অকল এয়াই নহয় খুদ বিজেপি দলতে আৰম্ভ হৈছে মুখ্যমন্ত্ৰী বিৰোধী বিক্ষোভকাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা প্ৰাৰ্থীক লৈ সন্তুষ্ট নহয় দলটোৰ গৰিষ্ঠ সংখ্যক কৰ্মকৰ্তা ইতিমধ্যে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কোনো এটা সমষ্টিতেই প্ৰাৰ্থী চূড়ান্ত হোৱা নাই বুলি স্পষ্ট কৰি দিয়াৰ পাছতো কেতবোৰ সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে মুখ্যমন্ত্ৰীৰ এই ঘোষণাক লৈ অসন্তুষ্ট হৈছে আৰএছএছ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনে কাৰ্যই বিজেপিৰ সৰ্বোচ্চ নিৰ্বাচনী আৰু নীতি নিৰ্ধাৰক সমিতিক অৱজ্ঞা কৰা বুলি ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰত অভিযোগ কৰিছে দলটোৰ জ্যেষ্ঠ নেতাসকলে ৰাজ্যিক বিজেপিৰ একাংশ জ্যেষ্ঠ নেতাৰ পৰা এনে অভিযোগ লাভ কৰাৰ পাছতেই দিল্লীত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বাসভৱনত বিজেপিৰ সংসদীয় দলৰ বৈঠক সম্পন্ন হোৱাৰ পাছতেই অনুষ্ঠিত হয় আন এখন অনানুষ্ঠানিক ৰুদ্ধদ্বাৰ বৈঠক জানিব পৰা মতে আৰএছএছৰ নিৰ্দেশতেই অনুষ্ঠিত হয় এই বৈঠক লক্ষণীয় কথাটো হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক একাষৰীয়া কৰি অনুষ্ঠিত কৰা এই বৈঠকত উপস্থিত থাকে দলটোৰ নৱনিৰ্বাচিত সভাপতি নীতিন নবীন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা আৰএছএছৰ শীৰ্ষ নেতা BL সন্তোষ ৰবীন্দ্ৰ ৰাজুকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতা বিজেপিৰ শীৰ্ষ সূত্ৰ এটাই সদৰি কৰা মতে এই বৈঠকতেই সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰাৰ বাবে দায়িত্ব দিয়া হয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক উল্লেখ্য যে বিজেপিৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণ আৰু নিৰ্বাচনী কমিটিত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা একমাত্ৰ প্ৰতিনিধি হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ শীৰ্ষ সূত্ৰটোৱে সদৰি কৰা মতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাক লৈ ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰত অসন্তুষ্টি ব্যক্ত কৰে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু সৰ্বানন্দ সোণোৱালেও মন কৰিবলগীয়া যে যি সময়ত বিজেপিৰ বিৰুদ্ধে ৰাজ্যৰ বিৰোধী দলসমূহ একত্ৰিত হ'বলৈ আৰম্ভ কৰিছে সেই সময়তেই কেৱল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একচ্ছত্ৰী কৰ্মকাণ্ডৰ বাবে শাসকীয় দলটোৰ মাজত সৃষ্টি হোৱা বিভাজন আৰু বিসম্বাদে সমাগত নিৰ্বাচনত বিজেপি দলটোক যে বিস্তৰ ক্ষতিসাধন কৰিব তাক লৈ দুশ্চিন্তাত পৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব। নিউজ এক্সপ্ৰেছ এণ্ড লাইভ।